হাই গাইজ, কি খবৰ? বিহুৰ দিনা ওলাই আহিছোঁ আমাৰ পথালিপাৰা বৰনামঘৰৰ উদ্যোগত আয়োজন কৰা ভোগালী উৎসৱলৈ বুলি। তাকে দেখাওঁ আমাৰ বৰনামঘৰত আজি কি কি কাৰ্যসূচী লৈছে, সেই সকলোবোৰ আপোনালোকক দেখাম বুলি ভাবিছোঁ। প্ৰথমতেই আমাৰ নামঘৰৰ পতাকা উত্তোলন কৰি মেজি জ্বলোৱা কাৰ্যসূচী আৰম্ভ কৰে। তাৰ পাছতেই আমাৰ নামঘৰত সকলোৱে মিলি বৰ বৃদ্ধা হওক, সৰু ল'ৰা ছোৱালী হওক, মহিলা হওক, সকলোৱে মিলি ৰছী টনা প্ৰতিযোগিতা পাতিছিলে। এয়া ৰছী টনা প্ৰতিযোগিতা আপোনালোকক দেখুৱাইছোঁ। বয়োজ্যেষ্ঠ বৰদেউতাসকলে ৰছী টানিবলৈ লৈছে। মোৰ চিন্তাই হয় তেওঁলোকে যদি সৰি পৰে, কঁকালত দুখ পায়। হ'লেও আমাৰ হেৰাই যোৱা খেলখিনি এই ভোগালী উৎসৱ বুলি তেওঁলোকে পাতিছে, ভাল লাগিছে দেখি। ইয়াৰ পিছতেই টিপলিং কচুৱা যুৱকবৃন্দৰ দ্বাৰা আয়োজন কৰা ভোগালী মেলালৈ গ'লোঁ। তাতো একেই অনুষ্ঠান, প্ৰায় একেই অনুষ্ঠান। বয়োজ্যেষ্ঠসকলক সন্মান জনোৱা, সেৱা জনোৱা, তাৰপিছত টেকেলি ভঙা, ৰছী টনা, হাঁহ ধৰা, কলগছত উঠা, এই সকলো ধৰণৰ খেলবোৰ খেলবোৰ দেখিবলৈ পালোঁ। ভাল লাগিলে, বৰ ধুনীয়াকৈ আয়োজন কৰিছে টিপলিং কচুৱাৰ যুৱকবৃন্দই। বিহুৰ দিনা ওলাই আহি মই যিখিনি উপভোগ কৰিলোঁ বা যিখিনি দেখিলোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আজিলৈ আহোঁ, আকৌ লগ পাম আপোনালোকক।